নমস্কাৰ কেপি অসমীয়া চেনেলে আপোনাক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজি নতুন ভিডিঅ'। আজিৰ এই ভিডিঅ'টোত চাপ্ৰাকাটা আঞ্চলিক শ্ৰী শ্ৰী চৰক পূজালৈ গৈ আছোঁ। তো বলক ভিডিঅ'টো আপোনাৰ সৈতে আৰম্ভ কৰোঁ। এয়া হৈছে চাপ্ৰাকাটা আঞ্চলিক চৰক পূজা আৰু এই চৰক পূজাটো অকণমান বেলেগ ধৰণৰ। তো কেনেকুৱা হয় আপোনালোকে দেখা পাব, য'ত মানুহক পিঠিত বৰশী বিন্ধাই এনেকৈ ঘূৰোৱা হ'ব আৰু আপোনালোকক গোটেইখিনি বস্তু দেখুৱাম। আৰু চাওক ইয়াৰ খুব ভয়ানক, আৰু যিবিলাকে মানে দেখা নাই তেওঁলোকৰ বাবে এই ভিডিঅ'টো কৰা হৈছে। এয়া হৈছে মোৰ গাড়ী, আৰু গাড়ীখন খুলি ভিতৰত সোমাই গাড়ীখন ষ্টাৰ্ট কৰোঁ। যাব লাগে এতিয়া এই চৰক পূজা চাব। তো গৈ আছোঁ চৰক পূজা চাব। তো চৰক পূজা চাব বহুত মানুহ হয়, আৰু এতিয়া দেখা পাব কিমান মানুহ হয়। আৰু এইটো পূজা বছৰৰ শেষৰ দিনা, মোটামুটি অসমীয়া আৰু বাংলাৰ শেষৰ দিন, মোটামুটি বসন্ত ঋতুৰ আগমনৰ সময়ত এইটো পূজা হয়। আৰু এয়া আজি হ'ল চ'ত মাহৰ শেষৰ দিন, আজি সংক্ৰান্তিও দেখা পাব। আৰু চাওক এয়া এইফালেদি সোমাব লাগিব চাপ্ৰাকাটাৰ, এইফালে মানুহ আহি আছে। তো এইফালে বহি চাওক পূজা চোৱা মানুহ, আৰু চাওক ইমান স্পীডত গৈছে, এইখানতে ৰৈ দিছে বাইকবিলাক। তো এনেকুৱা নকৰিব, আৰু তাতে দেউতাৰ বহুতো সপোন থাকে, দেউতাৰ সপোনবিলাক বাইকখিনি দিয়ে। তো বাইকবিলাক এনেকৈ নচলাব, আৰু মানে বাইক পালে এনেকুৱা চলায়। আৰু যদি এৰোপ্লেন চলাব দিয়া হয় তো কি অৱস্থা হ'ব ভাবি চাওকচোন একবাৰ আপোনালোকে। এয়া চাওক আৰু এজন আহি আছে। তো গাড়ীখন পাৰ্ক কৰিলোঁ ইয়াতে, আৰু এতিয়া যাব লাগে চৰক পূজা চাওক। গেটখন অলপ বন্ধ হৈ আছে, আৰু বন্ধ হোৱাৰ অলপ পিছত খোলালৈকে মানুহৰ ভিৰ চাওক। চাপ্ৰাকাটা অভাৰব্ৰিজ ওপৰৰ পৰাতো ভিডিঅ' দেখাইছোঁ ডাবল, চাওক ইয়াতে বহুতকেইটা ভিডিঅ' ডাবল ব্ৰিজ, আৰু তলত আছে ডাবল এয়া ৰেল লাইন। বাইকবিলাক দেখি অনুমান কৰিব ইয়াত মানুহ কিমান হ'ব। ইয়াতে মানে এটাই পূজা হয়তো, সেইকাৰণে এয়া হৈছে জামত ফাঁচি আছে না, জামত পুৰা তামাম জাম না। কিছুমানে বাইকত উঠি, আৰু কিছুমানে এনেকুৱা বাইক ঠেলিব লগা হৈছে, কাৰণ ভিৰত যিহেতু বহুত বেছি, তেওঁলোকে মানে সুবিধা অনুযায়ী মানে গাড়ীখন চলাব পৰা নাই। তো এনেকৈ আৰু ঠেলি লৈ গৈছে, তাৰপিছত উঠিছে। আৰু মানুহ ভিৰ মানে বহুত হৈছে। চাপ্ৰাকাটা আঞ্চলিক চৰক পূজাৰ এখন গেট। আৰু এই পূজাটো আৰম্ভ কৰিছিল প্ৰথমতে 1951 চন। ভাবি চাওকচোন কিমান পুৰণি এইটো পূজা। আৰু মানুহৰ ভিৰ চাওক না, ইমান মানুহ। এয়া চাওক ইফালে দোকান সিফালে দোকান, মানুহৰ লাইন। বৰষুণ পৰি আছে তথাপিতো মানুহে যাব পৰা নাই। এইটো কিনকিনে বৰষুণ পৰি আছে তথাপিতো মানুহৰ ভিৰ চাওক। তো বহুত মানুহ, মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে ইমান মানুহ হৈছে ইয়াতে। আৰু ইয়াতে ঘূৰোৱা হ'ব। ইয়াতে এইডাল দেখিছেনে, এইডাল বেলগছ। আৰু এই বেলগছডাল দেখি এই যে ইয়াতে গোটেই বছৰ যদি পানীত ডুবাই ৰখা হয়, আৰু বছৰে মানে এইডাল যেতিয়া উলিছে, আৰু এতিয়া ওলাইছে, আৰু এতিয়া পূজা হোৱাৰ পিছত আকৌ পানীত ডুবাই থোৱা হ'ব। এইফালে চাওক মানুহ চাওক, এইফালে বিল্ডিঙতো মানুহ উঠি আছে চাওক, এইফালৰ পৰা মানুহ মানে ঠাই নোহোৱা হৈ গৈছে। ইয়াত অকণমান জুমবোৰ দেখুৱাইছে। আৰু ইয়াতে হৈছে চাওক, ইয়াত ফিল্ডখনত এয়া পূজা কিছুমান ইয়াৰ মানে এইবিলাক আৰু পূজা আগতীয়াকৈ অনুষ্ঠান হয়, আৰু এইবিলাক কিবা কিবি মানে এইবিলাকৰ নাম যিবিলাকে জানে কমেণ্ট কৰি জনাব। আৰু মানে ইয়াতে চাওকচোন, ইয়াতে বেলগছত ৰঙা কাপোৰ বান্ধি দিছে, আৰু মানুহৰ তলত পূজা কৰি আছে। মানে ইয়াতে মানে অলপ পিছত মানুহ এনেকৈ ঘূৰোৱা হ'ব। আৰু তো মানুহৰ ভিৰ, আৰু ইয়াতে হ'ব নিশা, ইয়াতে কিছু সাংস্কৃতিক অনুষ্ঠান ইয়াতো চাওক মঞ্চত, আৰু তাতো মানুহ সোমাই আছে এতিয়া ভিৰ হৈ আছে যিহেতু। আৰু এয়া চৰক পূজা মানে পূজা মানুহ ঘূৰোৱাৰ আগতে কিছুমান পূজা নীতি নিয়ম অনুসৰি কিছুমান পূজা কৰি আছে কমিটিৰ মানুহখিনিয়ে, যাতে মানে ভালে ভালে মানে কাৰ্যখিনি সমাপন হয়। আৰু তো এয়া মানুহৰ ভিৰখিনিৰ মাজত এয়া নতুনকৈ মঞ্চ পতা নাই, তেওঁলোকে মানুহৰ মাজৰ পৰা এনেকৈ ফিল্ড এখনতে মঞ্চ পাতি সাজি লৈছে, যাতে মানুহখিনি ভিতৰত সোমাব নোৱাৰে। তাৰ কাৰণে চাৰিওফালে বেৰ দিছে, আৰু এয়া আমাৰ পূজা আৰম্ভ হ'ব। আৰু তো আপোনালোকক অলপ পিছত দেখুৱাম কেনেকুৱা হয়। আৰু এই পূজাটো মানে অলপ বিশেষ ধৰণৰ, কাৰণ ইয়াৰ পূজাত বিশেষ মানে মানুহক লৈ পূজা কৰা হয়। মানুহৰ মানে ওপৰত পিঠিত বৰশী বিন্ধাই এনেকুৱা পূজা কৰা। আৰু চাওক ইয়াৰ মানে বহুত বেলেগ ধৰণৰ পূজা, এইটো মানে সহজত মানে দেখা পোৱা নাযায়। এয়া চাওক মানুহৰ বিভিন্ন ৰূপ ধৰিছে, এয়া কালী মাৰ ৰূপ ধাৰণ কৰিছে। আৰু সিফালে চাওক মানুহ মানে এই পূজাটোৰ মানে মানুহৰ মানে গোটেইখিনি মানুহে কৰা হয় ইয়াতে মানুহক লৈ। ইয়াত চাওক মানুহৰ লাও খোলা লৈ মুখত এইবিলাক মানে এনেকুৱা মানে নেদেখিব। আৰু সেইটো চাওক বেলেগ ধৰণৰ। আৰু এইটো চাওক লাও খোলাটো কামুৰি পেলাই এনেকৈ মানে হেৰি কৰিছে, আৰু দান কিছুমান দিছে কিছুমানে। চাওক এনেকৈ মানে মঞ্চৰ চাৰিওফালে যিখন মঞ্চ আছে তাৰ চাৰিওপিনে এনেকৈ ঘূৰি আছে। আৰু এইটো চাওক লাও খোলা আপোনালোকক দেখুৱাই দিছোঁ, এয়া সঁচা লাও খোলা, মিছা নহয়। লাও খোলা হাতত লৈ এয়া কিছুমানে চাওক এনেকুৱা কিছুমান দি দিয়ে, আৰু খুচুৰা পইচা কোনোবাই কিবা, আৰু মানে সিহঁতক চাওক। কিন্তু একো ক্ষতি নকৰে দেই এইবিলাক মানুহক, মানে এইবোৰ দেখাবতে হয়, মানে মানুহক ভুল বুজিব, সেইটো মানুহক ক্ষতি নকৰে। হাতত দা চা লৈ আছে যদিও মানুহৰ লগত আজিলৈকে একো ক্ষতি কৰা নাই। আৰু আমাৰ ইয়াত যিটো মানে হৈছে পূজাত
এইটো জাষ্ট এনে এইটো মানে এইটো নিয়ম অনুসৰি পূজা যিটো নিয়ম সেই নিয়ম অনুসৰিহে এইবিলাক কৰা হৈছে তাকে দেখি মানে মানুহে মানে ভুল নুবুজিব আৰু সেইবিলাক বস্তু মানে বেলেগ বিশেষ ধৰণৰ পূজাটো এনেকুৱা হয় মানে বহুত বেলেগ ধৰণৰ পূজা সেইকাৰণে আপোনালোকক আগতে কৈ থৈছোঁ মানে বহুত বেলেগ এইটো মানে সাধাৰণ পূজা লেখীয়া নহয় ভয়ানক পূজা তো আহি লগ পালোঁ আমাৰ বন্ধু বৰ্তমান SSB কৰ্মৰত কেনেকুৱা অনুভৱ একদম বঢ়িয়া ধুনীয়া একদম হেপী বিহু আৰু লগতে হেপী বিহু খোৱা লোৱাৰ কাৰণে বহুত দোকান আছে এইফালে আছে খোৱা লোৱা দোকান এইফালে আইচক্ৰীমৰ দোকান এইফালে বেলুন এইফালে আৰু মিলাপ দোকান এইফালে জিলাপি আছে তো দোকান আৰু বহুত এইফালে পাণ এখন দোকান খেলনীয়া বহুত বস্তু মানুহ চাওকহে ভৰি মানে খোজ দিব জেগা নাই ইমানে মানুহ আৰু এয়া এজনী ভণ্টিয়ে দুৰ্গা ৰূপ লৈছে তো দেখুৱাই দিছোঁ আৰু এইফালে চাওক আগফালেদি কেনেকুৱা দেখিছে আপোনালোকে এয়া চাওক মানুহ কিমান মানুহ আছে চাওক এয়া বৰষুণ আহি গ'ল আৰু চাওক না মানুহ পূজা নচোৱাকৈ এতিয়া গৈ আছে আৰু এতিয়া মানে চাওক পূজা কথা বহুত ইচ্ছা কৰিছিলে কিন্তু বৰষুণ যাকে বেয়া কৰি দিলে তো যিবিলাকে মানুহ বেছিভাগ মানুহ ছাতি অনা নাই তো এইবিলাক গৈ আছে আৰু যিবিলাক ছাতি লৈ আছে তেওঁলোকে মানে ছাতি লৈ চাই আছে কোনোবাই যদি এনেকৈ বহুত আশা লৈ চাব তাতে যদি আৰু বৰষুণটো আহে বহুত বেয়া লাগে আৰু তো মানুহবিলাকে এনেকৈ ঘৰলৈ গৈ আছে আৰু পূজা নচোৱাকৈ মানে একদম লৰালি আৰু মানুহ ঘূৰোৱাৰ কাৰণে এইফালে ৰেডি হৈ আছে তো মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ পৰৱৰ্তী নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ মই বিদায় বাই বাই